সমষ্টিৰ এৰাগাঁৱত প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শুভাৰম্ভণি। মৰিনী সমষ্টিৰ অন্তৰ্গত নকছাৰীৰ এৰাগাঁৱত এখনি প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ আজি শুভ উন্মোচন কৰা হয়। শৈশৱৰ সোণোৱালী দিনবিলাক উমলি জামলি কটোৱাৰ পৰিৱৰ্তে প্ৰণালীবদ্ধভাৱে আনন্দময় পৰিৱেশত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিলে মানৱ সম্পদ সৃষ্টি হয়। এই উদ্দেশ্যক আগত ৰাখিয়েই নকছাৰীৰ ষ্টেচন তিনিআলিৰ সমীপত এৰাগাঁৱতে আনন্দময়ী শিক্ষানুষ্ঠান আৰম্ভ কৰা হয়। শিশু উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে এটা বিদ্যালয়ত এখন অনুষ্ঠানৰ খুবেই প্ৰয়োজন। আমি মোৰ নিজৰ নাতিনী ছোৱালীজনীকে বহুত ধৰণে দিবলগীয়া হৈছিলে, তাতো তেনেকৈ প্লে স্কুলত দিবলগীয়া হৈছিলে, কিন্তু সেই প্লে স্কুলত মোৰ কিছুমান বাক বিতণ্ডাও হৈছিলে, কিন্তু বহু ক্ষেত্ৰত মই জোৰ কৰিবলগীয়া হ'ল। গতিকে এই ক্ষেত্ৰতে মই যিখিনি অভিজ্ঞতা পালোঁ সেইখিনি মই এইডোখৰত অলপ ক'বলৈ বিচাৰিছোঁ। কাৰণ এই যিটো এইখন কি ক'ব প্লে স্কুল প্ৰি স্কুল যিটো বিদ্যালয়লৈ যোৱাৰ যিটো প্ৰথম খোজ ইয়াতে দিব। গতিকে ইয়াত বহুখিনি কথা ছাত্ৰ ছাত্ৰীসকলে শিকিবলগীয়া হয়। কাৰণ আজিৰ যুগটো বহুত পৰিৱৰ্তন হ'ল। আগতে 6 বছৰ 7 বছৰ নহ'লে ল'ৰা ছোৱালী বিদ্যালয়লৈ নাযায়, মাক বাপেকে নপঠায়। সি এটা মিক্স তেতিয়া তাককৈতো স্কুললৈ যায়। সম্পূৰ্ণ এটা বিপৰীত দিশত ঘূৰি আছে। মোৰ এইটো অনুমানহে দেই, গতিকে মোৰ চবৰ লগত একমত নহ'ব পাৰি কথাটো। সময়ৰ লগত এইটো পৰিৱৰ্তন আহিছে। কাৰণ এতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া পখিলা খেদাৰ বয়স, সেই সময়ত আমি এইটো জোৰ কৰি কওঁ তহঁতি বিদ্যালয়লৈ যা। আৰু আমাৰ দিনত আছিলে তই খেলি থাক, খেলি যেতিয়া আমনি লাগে তোৰ এতিয়া হ'ল তই যা, বস্তা লৈ কিতাপ লৈ স্কুললৈ যা। এই উদ্দেশ্যে আয়োজিত সভাত সভাপতিত্ব কৰে প্ৰাক্তন প্ৰধান শিক্ষক জলাল চন্দ্ৰ গগৈয়ে। সভাত বিশিষ্ট ব্যক্তিৰ প্ৰাক্তন শিক্ষক তথা শিক্ষাবিদ ছাদ্দিমুল্লাহ আহমেদ মৰিনী মহাবিদ্যালয়ৰ উপাধ্যক্ষ লাচিত গগৈ, মডেল ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ক্ষেত্ৰধৰ গগৈ, পঞ্চায়তৰ সভাপতি চন্দন গগৈ, প্ৰাক্তন শিক্ষয়িত্ৰী বীণাপাণি গগৈ, প্ৰদীপ গগৈ, সমাজ সেৱিকা চিনুমণি বৰা আৰু বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে সাংবাদিক চক্ৰসেন গগৈ, সূৰ্য দাস সভাত উপস্থিত থাকে। বলিমৰা ৰাজহ এলেকাৰ ভিতৰত এনেধৰণৰ বিদ্যালয়ৰ প্ৰয়োজন আছিল আৰু কেইবাবছৰো আগৰ পৰাই পৰিকল্পনা কৰি আছিলোঁ বুলি প্ৰিয়ম শইকীয়াই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি কয়। পৰিচালনা সঞ্চালিকা পূৰবী বৰুৱাই ৰঙা ফিটা কাটি শৈশৱ নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলৰ দ্বাৰা মুকলি কৰি নানা ধৰণৰ আধুনিক সা-সঁজুলি প্ৰদৰ্শন কৰে। এনেধৰণৰ আনন্দ দান কৰা বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক আন এটা সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব বুলি সচেতনসকলে মত পোষণ কৰিছে। এইটো যে প্ৰাক প্ৰাথমিক শিক্ষাই যদিও চৰকাৰে আৰম্ভ কৰিছে, কিন্তু চৰকাৰৰ পাৰ্টত মই এটা সমালোচনা কৰিব নাযাওঁ। মই কৈছোঁ বাৰু, ইতিমধ্যে বিভিন্ন জেগাত কৈছোঁ বা তেওঁলোকৰ চৰকাৰী উপদেষ্টাৰ আগতো মই এইটো কথা কৈছোঁ যে চৰকাৰে অংগনবাড়ীবিলাক আৰম্ভ কৰিছে, বহুত সুবিধা দিছে। এইটো ভাল কথা, বহুত সুবিধা দিছে। আমি সেইটোক আদৰণি জনাইছোঁ যে আমি কম্পিটিটৰ বুলি কেতিয়াও ভবা নাই। কিন্তু এটা কথা, এটা পাৰ্টত ভুল হৈ আছে বা আমাৰ বহুতৰে এইটো ধাৰণা যে কণমানি শিশুসকলক পঢ়াবলৈ মানুহে ভাবে কম কোৱালিফিকেশ্যনৰ প্ৰয়োজন। সেইটোৱে আটাইতকৈ ডাঙৰ ভুল। আচলতে তেওঁলোকক আমি যেতিয়া ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিব হ'লে তেওঁলোকক ভাল শিক্ষা দিব লাগিব আৰু তেওঁলোকৰ কাৰণে শিক্ষয়িত্ৰীসকল বহুত পাৰ্গত হ'ব লাগিব। এতিয়া চৰকাৰী বিদ্যালয়ত যিসকলক এপইণ্ট কৰা হৈছে তেওঁলোকে শিক্ষাগত দিশটো বহুত কৃষ্ণপ্ৰসাদ শৰ্মাৰ সহযোগত আদিত্য নন্দন কোচৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24/7।